নমস্কাৰ গাইজ, বহুত দিন পিছত আপোনালোকক মোৰ এটা লং ভ্লগলৈ স্বাগতম জনাইছোঁ। তো মানে আছোঁ গাইজ এইফালে হৰি মন্দিৰত, মানে কলেজ আছিলোঁ, লাষ্ট এক্সাম আছিল মানে যিহেতু ৰাস আহিছে তো অলপমান প্ৰিপাৰেশ্যন দেখাম বুলি আপোনালোক তো ৰখিলোতে। তো এইফালে আমাৰ সুশাংকৰ মিনাল আছে, তো অলপমান ভিতৰে যায় কিনে আপোনালোক ৰাসৰ প্ৰিপাৰেশ্যন দেখাওঁ। তো বলক, ইফালে এখন গেট বনাই আছে হৰি মন্দিৰৰ কাৰণে, এখন হোৱা নাই কমপ্লিট, আৰু ইফালেও বহুত কাম চলি আছে। বাকী ইফালে মানে মৃন্ময় মূৰ্তিৰ কাৰণে ঘৰবিলাক বনাইছে, এইগিলা লিখিও দিছে, ইয়াতে মূৰ্তিখিনি বহাব আছে, ভিতৰে যাই চাই হ'ব একবাৰ। ইফালেও কিবা কিবি প্ৰিপাৰেশ্যন চলি আছে, আৰু এইফালে মিনালেও মানে আমাৰ ভ্লগ বনাই আছে, ইও মানে নতুনকৈ ভ্লগ চেনেল এটা খোলে নাই গাইজ, ধেমালি কৰিছোঁ। তো গাইজ পুৰা হাল্লা চলি আছে, মানে যিহেতু প্ৰিপাৰেশ্যন চলি আছে। তো ইফালে এইটো হৰি মন্দিৰ চবেই চিনিয়ে পাই আছোঁ, আৰু এইফালে এইগিলা বনাই আছে, আৰু এইভাগে কামবিলাক চলি আছে। আৰু ইহঁত দুটাই মানে ফাল্টু কৰি আছে এইভাগে কিবা কিবি, আৰু অলপমান বস্তুবিলাক চেঞ্জ কৰিছে গাইজ। বাহ চাহ একদম মানে চাৰিওফালে সেই আছে কাম, আৰু ইফালে এইবিলাক ষ্টেজখন অলপ বেলেগ চাইডে লৈ গ'ল। তো সেই আৰু প্ৰত্যেকবাৰে বস্তুবিলাক অলপ চেঞ্জ কৰি থাকে। আৰু ইফালে হ'ব মানে মেইন মণ্ডপটো, মানে কৃষ্ণ আৰু ৰাধাৰ মেইন মণ্ডপটো এটা থাকিব, জানে এইটোৱে বস্তু এটাই থাকে, চেঞ্জ নহয়। বাকী ষ্টেজখন কিন্তু কিছু বনাইছে, বাপৰে বাপ গাইজ। ইয়াতে চব প্ৰগ্ৰেমবিলাক চলিব, আৰু মহাভাৰতৰ ৰাম আৰু সীতাও আহিব, তো ইয়াতে আহিব একদম চাওক। আৰু এইবিলাক চববিলাক ৰেডি কৰি আছে বৰ্তমান, বহুত কাম বাকী আছে, কৰি আছে। তো এইবাৰ আপোনালোক ৰাসৰ মেইন বস্তুটো দেখি আছোঁ। তো ইফালে চাওক, এনেই কৃষ্ণৰ ৰাস লাগিলে দেখাৰ কাৰণে এইফালে চবফালে মূৰ্তি বনাই আছে, এইগিলা বহুত কাম বাকী আছে দিয়কচোন। মৃণাল কিবা ক'বা, সুশাংক কিবা ক'বা ৰাসৰ ওপৰত? ইয়াত দুটা তামাম লাজ কৰে গাইজ। তো এইফালে দাদাটো এইফালে মাটিৰ মানে মূৰ্তিটো বনাই আছে, আৰু ইফালে কালাৰ চালাৰ দিয়া হৈ আছে, আৰু ইফালে খেৰো লাগে না মূৰ্তিত। তো পূৰা জোৰদাৰ প্ৰিপাৰেশ্যন চলি আছে গাইজ। আৰু ইফালেতো ষ্টেজখন আপোনালোক অলপমান ভিতৰে যে দেখি আছোঁ ৰ'ব। তো ইফালে চাওক গাইজ, এখন বাপৰে বাপ কি বম ডাঙৰ বনাইছে এইবাৰ ষ্টেজখন, মানে প্ৰত্যেকবাৰে বনোৱা, আৰু এইবাৰ জেগাটো চেঞ্জ কৰিছে, এইবিলাক কাম চলি আছে, জোৰদাৰ কাম। তো আপোনালোক মিনা বজাৰৰ ফালেও চাম কেনেকুৱা কি প্ৰিপাৰেশ্যন চলিছে দেখাম। আৰু এইফালে এইগিলা পেইণ্টিং চলি আছে, এইগিলা বনোৱাই কিন্তু গাইজ, খাটাৰনাক বনোৱাই। আৰু ইফালে মানে যিগিলা গেটত লাইটিংগিলা দে, কি বুলিবা কয় বস্তু নাজানো মই বাৰু। তো এইফালে দাদাহঁতে বনাই আছে, তো একদম জুই। তো এইফালে ৰাসৰ প্ৰিপাৰেশ্যন চাবা, আমি লগ পালোঁ, চবেই চিনি পাই, নাম ক'বাৰ দৰকাৰে নাই, খবৰ আছো। বাকী প্ৰিপাৰেশ্যন চাবা চশমাটো খুলিবিছো, অলপ ইমানো ৰ'দ নাই না, রোদ না এটা কি দে থাকো আর ঠান্ডা বস্তু দে। আর নলবাৰী ৰাস চাবি না, আমি জানা নলবাৰী ৰাস চোৱা তো বেলেগ কথা, দোকানো দিয়া কথা দিবি কিজানি যাব লাগে। ফাইনেল এইটো গমেই পাব চবে। দে তে আমি যাওঁ, এই মিনা বজাৰত দে চাওঁ, যাবি পৰীক্ষা ঠিকে আছে দে, যা হ'ব যা দে যা যা যা। তো গাইজ এখন বৃষ্টি নলবাৰী জানেই, নলবাৰীত তো ৰাস বুলি এখন মানে পুৰা একদম মজা লগা কৰি দিব চবে আহি। আৰু নলবাৰী ৰাস চাবা, তো বৰ্তমান কাম চলা না, ব্ৰিজখন লাহে লাহে চলিব, পুৰা ব্ৰিজখন লাইট কৰি দিব, কিবা এটা ভাল লগা হ'ব, আহিবি চবে। বাকী গাইজ আমি ব্ৰিজৰ ওপৰত দি আহিলোঁ, বৰ্তমান ইয়াতে লাইটৰ কাম চলা নাই, কিন্তু ইফালে চাই গাইজ ব্ৰিজৰ তলেদি দোকানে দোকান, বাপৰে বাপ। সিফালেও আছে, সিফালে যাৱা নাই, সেইটো ৰং চাইড হৈ আছে, ইফালে দুই আগফালে খোজকাঢ়ি আছে, আৰু সেইফালে ধুনীয়া দোকান, যিমান দূৰক লাগি চাই দোকানে দেখা পাব বাকী এইগিলা দোকান। তো আগফালে আৰু কিবা কিবি কাম চলি আছে, তো যাই আছোঁ। তো চবে গমেই পায় নলবাৰী ৰাস মানে আছে জ্ঞানৰ ভাণ্ডাৰ। তো এইফালে বনাই আছে গোটেইখিনি জ্ঞানৰ ভাণ্ডাৰ। তো ভিতৰে সোমাব নাযায়, এতিয়া ভিতৰে সোমাইনো কি কৰিম, তো আপোনালোকে আহিব চাব। তো এইবাৰ মিনা বজাৰৰ ফালে যাই আছোঁ, আৰু দোকান চোকান চব দেখি আছোঁ। এই সিফালে যাব বোলে, এইটো মিনাৰ লগত দেখি দিব। তো এইফালে বাইক ষ্টাণ্ড টান কিবা কিবি থাকে, আৰু এইফালে মস্ত ডাঙৰ দুখন গেট হ'ব, তাৰপৰা সিফালে হ'ব মিনা বজাৰ। তাতে বা কাম চলছি না নাই, তো একবাৰ যাই কেনে চাই লওঁ, যদি চলছি দেখি আছোঁ বাৰু। তো ইয়াতে এখন শ্বহীদ মুকুন্দ বা কাকতী বাছ আস্থানতে মিনা বজাৰখন হয়। তো ইয়াতে অলপ কাম চলি আছে, কিন্তু বৰ্তমান উঠা বস্তুগিলা অহা নাই। তো ভিতৰে সোমাই নাযাওঁ বেকাৰ, যিহেতু বহুত ৰ'দ দিছে, আৰু কলেজৰ পৰা আছোঁ না, তো সেইকাৰণে ভিতৰে সোমাই নাযাওঁ। তো কিবা কাম চলি আছে, আৰু ইফালেও দোকান চোকানৰ কাৰণে, আৰু যিহেতু যাব পাৰোঁ আৰু টুইন টাৱাৰ আছিল, এইবাৰ হয়তো কিবা এটা বনাব। তো কি কৰিছে বৰ্তমান বস্তুবিলাক ধৰিব পৰা নাই, কেইদিনমান যেতিয়া আৰু হ'ব মানে বস্তুবিলাক অলপ আৰু আগবাঢ়িব, তেতিয়া গম পোৱা হ'ব ক'ত কি বনাব, এতিয়া বৰ্তমান ধৰিব পৰা নাই। তো এইবাৰো কিবা কিবি আছে, কি বা হয় আৰু গম নাপাওঁ। সিফালে এইটো মিনা বজাৰ থাকিব, আৰু এইগিলাত পূৰা লাইটিং কৰি দিব, চবে গমেই পায় বাৰু, এইগিলা ইমান ক'ব লগা নাই মই। তো
নলবাৰীৰ ৰাস মানে কি ক'ম গাইজ জুই আৰু বাকী গাইজ নলবাৰীৰ ৰাস বুলি ক'লো গমে পায় থিয়েটাৰটো এইফালে থিয়েটাৰৰ পোষ্টাৰ এখন বুলি নহয় চাৰিওফালে এতিয়া নলবাৰীখনৰ থিয়েটাৰৰ পোষ্টাৰ লাগি গৈছে মানে নলবাৰীৰ ৰাস বুলি ক'লে থিয়েটাৰ চবে জানে এইটো কথা আজি হৰি মন্দিৰৰ পাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱ তো এইবাৰ অলপমান ষ্টাইলটো বদলাইছে ইনকে যোৱাবাৰ দিয়া নাছিলে এনেকৈ দিছে এইবাৰ তো এনেকৈ দিয়া হিচাপক চাই ওপৰত দি চাগে নেটবও পাৰে তো ৰিক্স নাই আৰু দিব পাৰে গম নাপাওঁ বৰ্তমান গম পোৱা নাই বস্তুবিলাক তো এইবাৰ ইনকে দিছে মাজে মাজে পূৰা দিছে আৰু তো ওপৰত দি চাগে দিবও পাৰে নিদিবও পাৰে ৰিক্স নাই আৰু সেই আৰু এতিয়া মেইন গেটখন পালোঁ আপোনালোক দেখি আছে এইফালে আছে নলবাৰী পাৰ্মানেণ্ট গেটখন চবে চিনিয়ে পায় আৰু এইফালে আছে ৰাসৰ মেইন গেটখন ইফালে সূৰ্যটো থকাৰ কাৰণে অলপ সেই হৈছে তো এইফালে চাই লওক এটা আছে কেদাৰনাথৰ মন্দিৰটো আৰু এটা আছে ৰাম মন্দিৰটো তো এইবাৰ এনেকৈ বনাইছে তো আপোনালোক ৰাসৰ প্ৰিপাৰেশ্যনখিনি অলপ দেখালোঁ আজি ভিডিঅ'টো ইয়াতে সামৰি দিওঁ আৰু যিহেতু লং ভ্লগ দিয়া নাযায় তো ৰাসতো লং ভ্লগ দিয়া যাব আৰু ৰাস চাব আহিলে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু প্ৰেছ কৰি দিব তো আজিলৈ সামৰিছোঁ বাই বাই